আপুনি কেতিয়াবা নহয় কেতিয়াবা মেডিকেলত ব্যৱহাৰ হোৱা এই চুঙাটো নিশ্চয় দেখিছে আৰু বহুতে জানেই যে এই চুঙাটোক MRI মেচিন বুলি কোৱা হয় যিয়ে আমাৰ দেহৰ ভিতৰৰ অংগবোৰৰ ফটো মাৰিব পাৰে। কিন্তু আজি আপোনালোকে জানিব এই চুঙাটোৱে কেনেকৈ কাম কৰে আৰু কেনেকুৱা ধৰণৰ MRI মেচিন আছে। ইয়াৰ পৰা কিবা বিপদ আছে নেকি? সকলোবোৰ আলোচনা কৰিম। গতিকে বলক আজি MRI মেচিনৰ ৰহস্যবোৰ ফাদিল কৰোঁ। MRI মেচিনৰ সম্পূৰ্ণ নামটো হ'ল মেগনেটিক ৰেজোনেন্স ইমেজিং মেচিন। ই এটা বৃহৎ নলী বা চুঙা আকৃতিৰ চিকিৎসা সঁজুলি যিয়ে শক্তিশালী চুম্বকীয় ক্ষেত্ৰ আৰু ৰেডিঅ' তৰংগ ব্যৱহাৰ কৰি শৰীৰৰ ভিতৰৰ অংগ আৰু কলাৰ বিষত ছবি তৈয়াৰ কৰে। MRI মেচিনটোৱে আপোনাৰ শৰীৰৰ পানীৰ অণুবোৰৰ প্ৰটনবোৰক চুম্বকীয় ক্ষেত্ৰৰ সৈতে প্ৰান্তীকৰণ কৰি কাম কৰে। তাৰ পিছত ৰেডিঅ' তৰংগ ব্যৱহাৰ কৰি সেইবোৰক প্ৰান্তীকৰণৰ পৰা আঁতৰাই পেলায়। ৰেডিঅ' তৰংগ বন্ধ হোৱাৰ লগে লগে প্ৰটনবোৰে পুনৰ সংহতি কৰি সংকেত নিৰ্গত কৰে, যিবোৰ মেচিনে ধৰা পেলায় আৰু কম্পিউটাৰৰ দ্বাৰা ছবিলৈ ৰূপান্তৰিত হয়। প্ৰটনবোৰ যিমানেই দ্ৰুতভাৱে পুনৰ সংহত হ'ব সিমানেই ছবিখন উজ্জ্বল হয়। বুজি পোৱা নাই যদি ভালদৰে শুনক। যন্ত্ৰটোত এটা শক্তিশালী চুম্বক থাকে। চুম্বকৰ বিষয়ে আপুনি নিশ্চয় পৰিচিত, যিয়ে শৰীৰৰ পানীৰ অণুত থকা প্ৰটনবোৰক একাকাৰ কৰি ৰাখে। তাৰ পিছত ৰেডিঅ' তৰংগৰ স্পন্দন ৰোগীলৈ প্ৰেৰণ কৰা হয়, যাৰ ফলত প্ৰটনবোৰৰ প্ৰান্তীকৰণৰ বাহিৰলৈ যায়। ৰেডিঅ' তৰংগ বন্ধ কৰিলে প্ৰটনবোৰে নিজৰ মূল প্ৰান্তীকৰণলৈ ঘূৰি আহে। ৰেডিঅ' সংকেতৰ ৰূপত শক্তি মুক্ত কৰে। এই সংকেতসমূহ MRI স্কেনাৰত ধৰা পেলায় আৰু কম্পিউটাৰৰ দ্বাৰা প্ৰক্ৰিয়াকৰণ কৰি শৰীৰৰ বিষত ছেকচনেল ছবি সৃষ্টি কৰে, যাৰ ফলত আমাৰ দেহৰ ভিতৰত থকা যিকোনো বেমাৰে অতি সহজে ধৰিব পৰা যায়। এতিয়া জানি লওক MRI মেচিনৰ বিভিন্ন প্ৰকাৰৰ বিষয়ে। পোনপ্ৰথমতে বন্ধবৰ MRI মেচিন। এইটো হৈছে পৰম্পৰাগত সংকীৰ্ণ সুৰংগ মেচিন, যিয়ে আটাইতকৈ স্পষ্ট আৰু বিশদ ছবি উৎপন্ন কৰে। দ্বিতীয়তে বহলবৰ MRI মেচিন। এই মেচিনটোৰ খোলাটো অধিক আৰামৰ আৰু বহল হয়। ডাঙৰ ৰোগী বা ক্লাষ্ট্ৰফোবিয়া ৰোগীৰ বাবে ই অতি উল্লেখযোগ্য। তৃতীয়টো হ'ল মুকলিবৰ MRI মেচিন। এইটো MRI মেচিনে অইনকেইটা মেচিনৰ দৰে ৰোগীক সম্পূৰ্ণৰূপে আবদ্ধ নকৰে। ওপৰত আৰু তলত চুম্বক ৰখা হয়, কিন্তু কাষত নহয়, যিয়ে অধিক আৰাম প্ৰদান কৰে। চতুৰ্থতে হ'ল উলম্ব MRI মেচিন। ইয়াৰ দ্বাৰা ৰোগীক বহি, থিয় হৈ বা শুই থকাৰ সময়ত ছবি তুলিব পৰা যায় আৰু ই মাধ্যাকৰ্ষণৰ অধীনত শৰীৰটো কেনেকুৱা দেখা যায়। MRI মেচিনৰ সহায়ত বেমাৰ বা ৰোগ ধৰা পেলোৱা হয় আৰু ৰোগ নিৰ্ণয় কৰা হয়। তাৰ পিছত চিকিৎসা নিৰীক্ষণৰ বাবে ব্যৱহাৰ কৰা হয়। মগজুত MRIয়ে বগা পদাৰ্থ আৰু ধূসৰ পদাৰ্থৰ মাজত পাৰ্থক্য কৰিব পাৰে আৰু ইয়াৰ সহায়ত এনিউৰিজম আৰু টিউমাৰ নিৰ্ণয় কৰিবলৈ সহজ হয়। অৱশ্যে এক্স-ৰে মেচিন বা চিটি স্কেন মেচিনতকৈও MRI মেচিন ব্যয়বহুল হয়। ইয়াৰ সহায়ত মগজুৰ গঠন পৰ্যবেক্ষণ কৰা হয় আৰু বিভিন্ন জ্ঞানমূলক কামৰ সময়ত মগজুৰ কোনবোৰ অংশই সক্ৰিয় হয় বা অধিক অক্সিজেন খৰচ কৰে সেইটো নিৰ্ণয় কৰা হয়। ইয়াক মগজুৰ সংগঠনৰ বুজাবুজি আগুৱাই নিবলৈ ব্যৱহাৰ কৰা হয় আৰু ই স্নায়ুজনিত অৱস্থা আৰু স্নায়ু চাৰ্জিকেল ৰিস্ক মূল্যায়নৰ বাবে এক সম্ভাৱ্য নতুন মানদণ্ড প্ৰদান কৰে। এতিয়া কথা হ'ল MRI মেচিনৰ পৰা কিবা বিপদ আছে নেকি? যদিও MRI মেচিনে এক্স-ৰে আৰু চিটি স্কেনৰ পৰা নিৰ্গত হোৱা আয়নীকৰণ বিকিৰণ নিৰ্গত নকৰে, তথাপিও ইয়াত শক্তিশালী চুম্বকীয় ক্ষেত্ৰ ব্যৱহাৰ কৰা হয়। চুম্বকীয় ক্ষেত্ৰখন যন্ত্ৰৰ বাহিৰলৈ বিস্তৃত হৈ লোহাৰ বস্তু, কিছুমান তীখা আৰু অন্যান্য চুম্বকীয় বস্তুৰ ওপৰত অতি শক্তিশালী বল প্ৰয়োগ কৰে। MRI মেচিন এটাই কোঠাটোৰ ওপৰেৰে হুইলচেয়াৰ এখন দলিয়াই দিব পৰাকৈ শক্তি আছে। ৰোগীয়ে MRI স্কেনৰ পূৰ্বে যিকোনো ধৰণৰ চিকিৎসা বা ইমপ্লাণ্টৰ বিষয়ে চিকিৎসকক অৱগত কৰিব লাগে। সেইবাবে MRI স্কেনৰ সময়ত আপোনাৰ লগত ধাতুজাতীয় বস্তু একো ৰাখিব নালাগে, নহ'লে মেচিনৰ ভিতৰৰ পৰাই যমৰাজৰ দৰ্শন হ'ব পাৰে। আশা কৰোঁ যাতে MRI কৰিবলগীয়া বেমাৰ কাৰোৱে নহওক। সকলোৱে সুস্থ থাকক আৰু ভিডিঅ'টো ভাল লাগিছে যদি লাইক, কমেণ্ট আৰু চেনেলটো ছাবস্ক্ৰাইব কৰক। ভাল চাওক, ভাল শিকক। ধন্যবাদ। জয় হিন্দ, জয় জুবিন দা।